নমস্কাৰ ছাত্ৰসকলক স্বাগতম জনাইছোঁ আছাম টেষ্ট ইউটিউব চেনেলটোলৈ। মই যে আপোনাৰ মাজত লৈ আছোঁ ক্লাছ 8ৰ বিজ্ঞানৰ লেচন 5ৰ কুৱেশ্যন আনচাৰ সকলোৱে ভালদৰে শুনি যাব। আৰু যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব যাতে আগলৈ কোনো ক্লাছবোৰ পাই থাকে, তাৰে আশা কৰি মই যে ক্লাছ আৰম্ভ কৰিছোঁ। নমস্কাৰ। লেচন 5ৰ ক্লাছ 8ৰ লেচন 5 লেচনটো হ'ল কয়লা আৰু পেট্ৰলিয়াম। অনুশীলনী 1 নম্বৰ কুৱেশ্যন, জীৱাশ্ম ইন্ধন মানে কি? উদাহৰণ দিয়া। উত্তৰ, কয়লা, পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ হ'ল নিশেষ প্ৰাকৃতিক সম্পদৰ উদাহৰণ। এই তিনিওবিধ প্ৰাকৃতিক সম্পদ মৃত জীৱ অৱশেষৰ পৰা উৎপন্ন হয়, সেইবাবে ইহঁতক জীৱাশ্ম ইন্ধন বোলা হয়। ইয়াৰ জীৱাশ্ম ইন্ধনৰ উদাহৰণ হ'ল যেনে খাৰুৱা তেল আৰু পেট্ৰলিয়াম। এইকেইটা উদাহৰণকেইটা লিখি দিছে। কয়লা, পেট্ৰলিয়াম এইবিলাক হৈছে জীৱাশ্ম ইন্ধন। 2 নম্বৰ, অংগীকাৰীকৰণ মানে কি? উত্তৰ, কয়লাৰ মূল উপাদান যিহেতু কাৰ্বন, সেয়েহে মৃত উদ্ভিদসমূহে ধীৰে ধীৰে কয়লালৈ ৰূপান্তৰিত হোৱা প্ৰক্ৰিয়াটোক অংগীকাৰীকৰণ বোলে। কুৱেশ্যন নম্বৰ 3, ৰাস্তা পকী কৰোঁতে আজিকালি আলকাতৰা সলনি ব্যৱহাৰ কৰা সামগ্ৰীবিধৰ নাম কি? উত্তৰ, ৰাস্তা পকী কৰোঁতে আজিকালি আলকাতৰাৰ সলনি ব্যৱহাৰ কৰা সামগ্ৰীবিধৰ নাম হ'ল বিটুমেন। কুৱেশ্যন নম্বৰ 4, পেট্ৰল আৰু পেৰাফিন মমৰ ব্যৱহাৰ লিখা। উত্তৰ, পেট্ৰল মটৰ ইন্ধন, উৰাজাহাজৰ ইন্ধন আৰু কোনো বস্তু শুকাবলৈ ধুবলৈ প্ৰয়োজনীয় হোৱা দ্ৰাৱক হিচাপে ব্যৱহাৰ কৰা হয়। কুৱেশ্যন নম্বৰ 5, কুৱেশ্যন নম্বৰ 4ৰ আৰু অলপ আছে। পেৰাফিন মমবাতি, মলম, ভেচলিন আদি প্ৰস্তুত কৰোঁতে ব্যৱহাৰ কৰা হয়। কুৱেশ্যন নম্বৰ 5, মৃত গছ-গছনিৰ পৰা কয়লা কিদৰে সৃষ্টি হৈছিল বৰ্ণনা কৰা। উত্তৰ, প্ৰায় 300 নিযুত বছৰ পূৰ্বে পৃথিৱীৰ নিম্নভূমিৰ জলাসমূহত অত্যন্ত অৰণ্য আছিল। বানপানী, ভূমিকম্প আদিৰ দৰে প্ৰাকৃতিক ঘটনাৰ ফলত এই অৰণ্যসমূহ মাটিৰ তলত পোত খাই গৈছিল। পৰৱৰ্তী সময়ত ইয়াৰ ওপৰত অধিক পৰিমাণৰ মাটি জমা হৈ গৈ থকাৰ ফলত এইবোৰ সংকুচিত হৈ যায়। গভীৰৰ পৰা গভীৰতালৈ প্ৰৱেশ কৰাৰ ফলত মাটিৰ তলত এই অৰণ্যবোৰ অধিক উচ্চতাৰ সংস্পৰ্শলৈ আহে। এইদৰে উচ্চ চাপ আৰু উচ্চ উচ্চতাৰ এই মৃত গছ-গছনি বা উদ্ভিদসমূহ লাহে লাহে কয়লালৈ ৰূপান্তৰিত হয়। মৃত গছ-গছনিৰ অৱশিষ্টৰ পৰা সৃষ্টি হোৱা বাবে ইয়াক জীৱাশ্ম ইন্ধন বুলি কোৱা হয়। 6 নম্বৰ, পেট্ৰলিয়াম শোধন মানে কি? উত্তৰ, পেট্ৰলিয়াম এবিধ অতি গাঢ় তৈলাক্ত পদাৰ্থ। ইয়াৰ গোন্ধ বেয়া। ই পেট্ৰলিয়াম গেছ, পেট্ৰল, ডিজেল, লুব্ৰিকেণ্টিং তেল বা পিচ্ছিলক তেল, খনিজ, মম আদি বিভিন্ন উপাদানৰ মিশ্ৰণ। পেট্ৰলিয়াম এই উপাদানসমূহ বা অংশসমূহক পৃথকীকৰণ কৰা প্ৰক্ৰিয়াটোকে শোধন বুলি কোৱা হয়। কুৱেশ্যন নম্বৰ 7, খালী ঠাই পূৰ কৰা। ক, কোনো বস্তু পিছল কৰিবলৈ ডেছ তেল ব্যৱহাৰ কৰা হয়। উত্তৰ, পিচ্ছিলক তেল ব্যৱহাৰ কৰা হয়, অৰ্থাৎ লুব্ৰিকেটিং অইল। খ নম্বৰ, কয়লাৰ প্ৰধান উৎপাদন হৈছে ডেছ কাৰ্বন। গ নম্বৰ, আলকাতৰা ডেছ বিধ পদাৰ্থৰ এটি মিশ্ৰণ 200 বিধ। খ নম্বৰ, ডেছৰ পৰা ভেচলিন প্ৰস্তুত কৰা হয়। উত্তৰ, পেৰাফিন মমৰ পৰা। কুৱেশ্যন নম্বৰ 8, তলৰ উক্তিসমূহ শুদ্ধ অশুদ্ধ চিহ্নিত কৰা। উত্তৰ, কক হ'ল কাৰ্বন এটা অশুদ্ধ ৰূপ। উত্তৰ, অশুদ্ধ। নেফথালিন পেট্ৰলিয়ামৰ পৰা প্ৰস্তুত কৰা হয়। উত্তৰ, শুদ্ধ। গ নম্বৰ, কোনো বস্তু শুকাবলৈ ধুবলৈ প্ৰয়োজন হোৱা দ্ৰাৱক হিচাপে পেট্ৰল ব্যৱহাৰ কৰা হয়। উত্তৰটো শুদ্ধ। ঘ নম্বৰ, সূৰ্যৰ ৰশ্মি নিশেষ প্ৰাকৃতিক সম্পদ। উত্তৰ, শুদ্ধ। 9 নম্বৰ, কি কি কাৰণত ইন্ধন হিচাপে প্ৰাকৃতিক গেছৰ বিশেষ গুৰুত্ব আছে। উত্তৰ, প্ৰাকৃতিক গেছ এবিধ গুৰুত্বপূৰ্ণ ইন্ধন। কেইবাটাও কাৰণত এই ইন্ধনৰ বিশেষ গুৰুত্ব আছে। 1 নম্বৰ, প্ৰাকৃতিক গেছ তুলনামূলকভাৱে পৰিষ্কাৰ ইন্ধন। 2 নম্বৰ, নলীৰ মাজেৰে অতি সহজে প্ৰকৃতিৰ গেছ পৰিবহণ কৰিব পাৰি। 3 নম্বৰ, ইয়াৰ দহনৰ দ্বাৰা অতি উচ্চ শক্তি লাভ কৰিব পাৰি। প্ৰাকৃতিক গেছ দহনত কোনো ছাই উৎপন্ন নহয়, সেয়েহে ইয়াৰ দ্বাৰা বায়ু প্ৰদূষণ নহয় বুলিয়ে ক'ব পাৰি। 10 নম্বৰ, সংকুচিত প্ৰাকৃতিক গেছ মানে কি? উত্তৰ,
প্ৰাকৃতিক গেছক উচ্চ চাপৰ অধীনত সংকুচিত অৱস্থালৈ লৈ যাব পাৰি। এনে প্ৰাকৃতিক গেছক সংকুচিত প্ৰাকৃতিক গেছ বুলি কোৱা হয়। আজিৰ ক্লাছটোত ইমানখিনি আছিল, অৰ্থাৎ এইটো লেচনৰ কুৱেশ্যন এনচাৰ প্ৰায় ক্লিয়াৰ হ'ল। ইয়াৰ পিছত মই নেক্সট যিকেইটা লেচন আছে সকলোখিনি কুৱেশ্যন দিম, আৰু ইয়াৰ আগত লেচন 1ৰ পৰা লেচন 4লৈ কুৱেশ্যন এনচাৰ দিছোঁ। যদি চোৱা নাই চাবা, আৰু চেনেলটো যদি নতুন চেনেলটো ছাবস্ক্ৰাইব কৰি আহিব। সকলোৱে চেনেলটো 1K ছাবস্ক্ৰাইব কৰি দিয়া সোনকালে। তাৰে আশা কৰি মই আজি ক্লাছটো ইমানতে সমাপ্ত কৰিছোঁ। নমস্কাৰ।